তই যদি কথাটো ভাইৰেল কৰি ফুৰা তেনেহলে তোৰ নিজৰ চাকৰিটো যাব হা কি তই যদি চাকৰি যদি লাগে তেনেহলে ভাইৰেল নকৰবি আৰু চুপ চাপ মোৰ লগত কানেকশ্যন ৰাখবি আৰু যদি তই ভাইৰেল কৰা তোৰ চাকৰিটো যাব 100%। কি কৰিব লাগিব তই বেলেগক তই ফোন কৰি ইতিমধ্যে জানিছা মই জানি আছো নহয় বেলেগে ফোন কৰিছে মায়ে ঘৰৰ পৰা ফোন মাৰিছে যে তই বেলেগক কৰি আছ স্ক্ৰীনশ্বট মাৰি দেখাই দিম নেকি স্ক্ৰীনশ্বট মাৰি তাই ঘৰৰ পৰা ফোন কৰিছে চিনো আমি যে ইণ্টাৰভিউ দিবগৈ লাগিব 1 তাৰিখে সেইটো কথাটো পাতিছো তই এই ইণ্টাৰভিউ দি একো নাই কিন্তু বাচিব খোজা যদি তই ইণ্টাৰভিউ দি থাক কোনো কথা নাই তোক যদি বচাব লাগে কওক কি কৰিব লাগিব মনিষাত যাব গীতিমাত যাব চাকৰি তোক যদি বচাব লাগে কওক কি কৰিব লাগিব কি কৰিব লাগিব মানে মইতো কম তই বা আৰু বেলেগক ভাইৰেল কৰি দিয়াৰ পিছত হাহাকাৰ লাগি যাব নকৰো পিছত তোৰো চাকৰি যাব পিছত গম পাবি তই যদি ভাইৰেল নকৰা তই কৰা পইচা ৰেডি কৰ অলপ পইচা বেছি নহয় কিমান কিবা এটা লাগিব আৰু মুঠতে পাৰিবি নালাগে গলে যাব ক'ক 1 লাখ টকা দিয়ে চাকৰি ৰাখিম এনেওতো যাব বুলি জানোৱেই তোৰ নাযায় তই এতিয়া দিব নালাগে তোৰ কামটো হোৱাৰ পিছত দিলি হ'ল মোৰ কামটো হোৱাৰ পিছত আৰু তই যদি বিশ্বাস নকৰা তোৰ যাব আকৌ পইচা 1 লাখ টকা দি এনেই দৰমহা নাপাওঁ চাকৰি দামত নকৰি কিয় দৰমহা নোপোৱা কৈ আছে নেকি মাৰ্চত আগে পইচা ক্লেম দিছে মই পাৰো নেকি তই চা ভাবি চিন্তি চা চাই পেলাই আলোচনা কৰিম তোৰ গাঁৱৰ লগত তই কিন্তু বেলেগক ভাইৰেল নকৰো আপুনি গম তই এই পুলিচৰ লগত আলোচনা কৰিলি ৰিজাইন দিলে পলি ৰিজাইন দিছে সেইটো জানো কিন্তু পলিৰ লগত আলোচনা কৰিলে পলি ক'ব বেলেগক অফিচত জনাব সেইবিলাক জনালে কিন্তু প্ৰব্লেম হ'ব মই কৈছো তো কৰি মই সুৰবি পলি মই সুৰভিৰে কথা কৈ আছো সুৰবি ৰিজাইন দিলে গম পাইছো যেতিয়া তই যদি কৰা যদি চা বচাব লাগে যদি ৰ'ব মই পাতি আছো তই একদম ফোনে নকৰলি মোৰ বেমাৰ নহয় কালি ডক্টৰ তাৰ পৰা আহিছো মাইগ্ৰেনৰ প্ৰব্লেম হৈছে আকৌ জালে গৈ থাকক যাওক মাথা মাৰি এনেও নাথাকে এইটো চাকৰি মই জানো এনেও নাথাকে এইটো চাকৰি থাকিব কিয় নাথাকিব তই এটা কাম কৰ কম কৰি দিবি পইচা তই লাগে 60,000 মানে মিলাই দিবি পাৰিবি কেতিয়া দিব লাগিব 60,000 মান কেতিয়া দিব লাগিব লাগিব তই কাম হোৱাৰ পিছত নে কাম আগতে তই প্ৰথমতে দেউতাৰ লগত 30 মান দি দিবি আগতে তাৰ পিছত দিবি তই আৰু তোৰ সেই নতুনকৈ এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছত 30 দিবি হ'ব তেতিয়া 30 দিব পাৰিবি পইচা তেনেকে হোৱাই নাই নহয় যিমানখিনি আছিল কামতে খৰচ কৰিলো চাই লম পৰীক্ষা কেতিয়া হ'বনো এপ্ৰিলৰ হ'ব 15 তাৰিখ মানে হয় কি বিৰাজ চাই ল'ব কোন ধ্ৰুৱ চাই ল'ব বিৰাজ চাই নলয় কোনে ল'ব বেলেগে ল'ব ধ্ৰুৱ চাই ল'ব নেকি মুখে মুখেতো ল'বই বেলেগ চাৰে ল'ব যি হয় হ'ব বাদ দিয়ক থক মাথা মাৰি লাম নাই গ'লে যাব কি কৰিম সেইটো গ'লে বুলিয়ে ধৰি থক বাদ দিয়ক আৰু তোৰ বছৰ দিনৰ এটা চাকৰি এটা তই এটা কৰি আছা কৰি থকা চাকৰি এটা নিজে যোৱাত বিচাৰা নিবিচাৰো এইটো বস্তু এনেকুৱাও নহয় যে তই আমেচনবাটো অৰ্ডাৰ দিয়া নাই ন ছাৰহঁতে নিজে পাতি পেলাই ওলোৱাই আছে ন ল'ৰা ছোৱালী আজি তোৰ মাৰ্চত এগ্ৰিমেণ্টটো শেষ হৈ যাব তোৰ মাৰ্চত এগ্ৰিমেণ্টটো শেষ হৈ গ'লেই তোৰ মাৰ্চত নতুনকৈ তোৰ ৰিনিউৱেল হ'ব এতিয়া ৰিনিউৱেল হোৱাৰ পিছত তহঁতৰ ট্ৰেইনিঙত তহঁতে ফেল কৰি আছা তই পাছ কৰি দিয়াৰ কাৰণে তই কিবা এটা যদি নিদিয়া তেনেহ'লে ক'ত তই কৰিব কাক দিব লাগিব ধ্ৰুৱ চাং না আপোনাক আৰে তই সেইবিলাক জানিব নালাগে কাক দিব লাগে কি দিব লাগে তই দিব পাৰিবি নৰাখি তোক আহি লওক কথা পাতি লওঁ তই কথা পাতি ল 30,000 টকা আগতে দিবি তাৰপিছত দিবি 30,000 টকা যদি পাৰা মোক জনাবি আৰু নোৱাৰা যদি ফোন নকৰিবি আৰু বেলেগক কথাটো জনাই নাথাকিবি গম পাইছে নাই কাকো কোৱা নাই আপুনি ভাবিছে ফোনৰ শুন সুৰভি তুৰভি বিৰাচাৰ তিৰাচাৰ কাকো শুনাব নালাগে
তোৰ মোৰ মাজত কথা তই নকৰিলেও নুশুনাবি কৰিলেও নুশুনাবি কৰিলেতো নুশুনাবিয়ে আৰু নকৰিলেও তই নুশুনাবি মই কাৰো কথা কব বিচৰা নাই কাৰো নামো উলিয়াব বিচৰা নাই তোক মই কব পাৰো কাৰণে কলো ফোন কৰি আৰু যদি নকৰা তোৰ কথা এইটো গীতিমাহঁতে গীতিমাহঁততো বাদ দিয়া গীতিমাৰ কথা আহি নপৰে নাই কোৱা গীতিমাই তো 1 ছেকেণ্ডত দি দিব মই গীতিমাৰ কথাটো ভাবা নাই কিয় ভাবা নাই গীতিমা নাৰাখি 100% নাৰাখে মোকো নাৰাখে হয়নে আৰু এইকেইটাতো গোটেইকেইটাক নাৰাখে কিন্তু তোক অলপ এক্সকিউজ কৰি কিবা কৰিম গীতিমাকতো নাৰাখে কাৰণ গীতিমাৰ পাৰফৰ্মেন্স বিলাক বেয়া আছিল গীতিমাৰ পাৰফৰ্মেন্সে বেয়া ডকুমেণ্ট এতিয়ালৈকে ভিডিঅ' কিবা কিবি যিবিলাক দিব গেষ্ট লেকচাৰৰ সেইবিলাক পাৰফেক্ট নহয় কাৰণে ৰাখিব খোজা নাই তাতে আৰু মুখৰ স্পেচটো ভাল নহয় যে ষ্টুডেণ্টক শিকাব নোৱাৰে এইবিলাক বহুত কথা থাকে সেইকাৰণে সিহঁতে ৰাখিব খোজা নাই এতিয়া তাইকো মই কৰিলো হয় কিন্তু ৰাখিব নোখোজিলে কি কৰিবা এতিয়া তুমি এটা কাম কৰা যদি কৰা 30,000 মান টকা গোটেই দিবা আৰু 30,000 টকা পিছত দিব লাগিব আৰু নিদিয়া যদি পিছত যদি নিদিয়া তোমাৰে প্ৰব্লেমত পৰিব মই আহিলে কি কথা পাতিলো কথা পাতি লোৱা যদি দিয়ে কৰা নিদিয়ে নকৰিবা মই তোমাক সেইটো এইবাৰ লাষ্ট আৰু মই তোমাক কলো আৰু কথাটো 1 লাখ টকাটো তুমি নিজে কৈছা 1 লাখ টকাটো মইতো কোৱাই নাছিলো তুমিয়ে নিজে কৈ দিছা কৰা যদি কৰিবা আলোচনা কৰা যাব ন বহুতৰ বা গোটেই বিলাকত যাব বহুতৰ ন গোটেই বিলাকত কিয় যিবিলাকৰ বেয়া হৈছে চব বিলাক যাব মুখত এনে পাতিব ভাল বিলাকো ভাল বিলাকতো থাকিবই পৰীক্ষাটো মেইন বস্তু হয়নে পৰীক্ষাটোৱে তোমাৰ মেইন বস্তু এতিয়া ইয়াত এক্সকিউজ কৰা নকৰা সেইটো কাম বিলাক মই কৰিম মই কৰি দিম মই কৰিব পাৰো কাৰণে মই কৈছো যদি তোমাৰ এক্সকিউজ কৰিব লাগে তেনেহলে তুমি ৰেডি হোৱা কৈছো তুমি যেনেকৈ মোৰ মিনিঙৰ কাৰণে পইচা লৈছা কোনোবাৰ দ্বাৰাই দি কৈছা ঠিক তেনেকুৱাই মিনিঙৰ কথাটো নহয় তোমাৰ চাকৰিটো থকাৰ কাৰণে আৰু চাকৰিটো 60,000 টকা তোমাৰ যাব 2 মাহৰ বা 3 মাহৰ পইচাহে যাব তোমাৰ কিন্তু বছৰ ধৰি তুমি থাকিব পাৰিবা এতিয়া ইয়াৰ পিছত তাত ট্ৰেইনিং নাপাতে তোমাৰ এবাৰে ট্ৰেইনিং হতে হৈ গল না গণ্ডগোলটো মই আহিলো কথা পাতিলো চাকৰিটো নিজে কিয় এটা স্কুলত কৰি আছা নিজে সেই স্কুলখন এৰি যাব ইচ্ছা লাগে নে কোৱাচোন ফিল্ড ভিজিট গেষ্ট লেকচাৰৰ পইচা আহি থাকে তোমাৰ এবাৰ উঠি যাব দেখোন ভাবি চিন্তি চোৱা 60,000 টকা তুমি ৰেডি কৰা 60,000 টকা ৰেডি কৰা 30,000 দিবা 30,000 টকা আৰু তুমি এই জইন কৰাৰ পিছদিনা দিব লাগিব বুজিছা আৰু পইচা নিদিলে এই অজুহাত দেখুৱাই আৰু কিবা এটা হৈ যাব প্ৰব্লেম তুমি কৰিবা মুঠতে বুজিছা যে তোমাৰ কথা এইটো আপুনি ঘৰতে আছে ঘৰতে আছে ঘৰত নাই মই কঠিয়া তুলি আছো স্কুলত নাই মই ৰুমত আছো মই জনালো তেতিয়া যাম নহয় এপ্ৰিলৰ পৰা সেইকাৰণে মই আৰু এৰি দিয়া নাই ৰুম দিয়া তুমি ফোন কৰিবা মোক কৰিলেও ফোন কৰিবা নকৰিলেও ফোন কৰিবা